বুজালো ভেৰগাঁও ৩২ নং ভেৰগাঁও সমষ্টিৰ কাৰণে যি নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যিটো মোক তো আজি ডিমাকুছিৰ মুখ্য কাৰ্যালয় এটা ল'লোঁ আৰু আমাৰ ভেৰগাঁৱত থাকিব খাগ্ৰাবাৰীত থাকিব মুখ্য কাৰ্যালয় আমি আজিৰ পৰা ৮ তাৰিখ দৰটো দিলোঁ গতিকে আজিৰ পৰা ৰণদংগা বুজালোঁ এনেও আমাৰ কাৰ্যকৰ্তাসকলে আগৰ পৰাই কাম কৰি আহিছে গতিকে আজি আৰু এটা ছিষ্টেমেটিক যাবৰ কাৰণে যাতে এই নিৰ্বাচনটো সুন্দৰভাৱে ফ্ৰী এণ্ড ফেয়াৰ মানে নিয়াৰিকৈ সুচাৰুৰূপে মানে পৰিচালনা কৰিব পাৰে তাৰ কাৰণে আমি নিৰ্বাচন ষ্টেৰিং কমিটি মানে গঠন কৰিম সঁহাৰি কেনেকুৱা পাইছে সমৰ্থকবিলাকৰ কেনেকুৱা সঁহাৰি আপোনালোকে নিজে নিজে গাঁৱে ভূঞে গৈছে আপোনালোকে গাঁৱৰ ৰিয়েলিটিটো লৈছে গতিকে আপোনালোকৰ তাত ৰিজাল্টটো আছে সঁহাৰি কেনেকুৱা ৰাইজে বহু নিস্বাৰ্থভাৱে মানে স্বতঃস্ফূৰ্ত ওলাই আহিছে উৎসাহ যোগাইছে আমাক মানে সাহস দিছে গতিকে এই আশীৰ্বাদটো আমাৰ লগত সদায় থাকিব আৰু ৰাইজে অলৰেডি ডিচিশ্যন এটা লৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব তথা প্ৰাৰ্থীক ৰাইজৰ সেৱা কৰিবৰ কাৰণে ভেৰগাঁও সমষ্টিৰ পৰা নিৰ্বাচিত কৰিছে ২৬ তাৰিখে কোনে খাই মাৰিব এতিয়া আমাৰতো মই ক'লোৱে ৰাইজৰ যি অভূতপূৰ্বভাৱে আমাক যি নিস্বাৰ্থভাৱে তেওঁলোকে ওলাই আহিছে সাহস দিছে আমাক আশীৰ্বাদ দিবৰ কাৰণে গতিকে ২৬ তাৰিখটো মানে ক্লিয়াৰ বুলি ক'ব লাগিব আৰু আপোনালোকে ৰিজাল্টটো পাইছে আজি আমি যোগদান কাৰ্যসূচী মানে ৰখা নাছিল কিন্তু BPF দল আৰু UPPL দলৰ পৰা আহি তেওঁলোকে ২০জনকৈ অধিক লোকে আজি ইয়াতে যোগদান কাৰ্যসূচী যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ মানে ভাল পাই তেওঁলোকে যোগদান কৰিছে সমষ্টিটোত আপোনাৰ প্ৰত্যাহ্বান কোন হ'ব প্ৰত্যাহ্বান মানে এইটো চাওক নিৰ্বাচনটো ইয়াতে আজি গম পাম কেইজন মানে প্ৰাৰ্থী থাকিব তো সকলোৰ লগতে যুঁজটো হ'ব কোনোবা এটা লগত প্ৰত্যাহ্বান কোনোবা লগত নহয় চবেই নিজৰ নিজৰ ৰণকৌশল মানে বনাব নিজে নিজে চেষ্টা কৰিব কোনোতো নকয় যে মই আমি হাৰি যাম কোনেও নেখেলে যে মই হাৰিবৰ কাৰণে হয় না নাই কিন্তু বিজেপি দল কাকো হাৰিবৰ কাৰণে নেখেলোঁ বিজেপি দল জিকিবৰ কাৰণে খেলোঁ আজি ৩২ নম্বৰ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ কাৰণে আমাৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ দিন আজি আমি ইয়াত আমাৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন কৰিলোঁ তাৰ লগতে নিৰ্বাচন পৰিচালনাৰ কাৰণে বিভিন্ন সমিতি আমি গঠন কৰি দিলোঁ অৰ্থাৎ আজিৰ পৰা আনুষ্ঠানিকভাৱে ভেৰগাঁও পৰিষদীয় সমষ্টিত ৰণদুন্দুবি বাজিলে নিৰ্বাচনৰ কাৰণে আৰু এটা কথা নিশ্চিত থাকিব যে BTRৰ ৪০টা পৰিষদীয় সমষ্টিৰ ভিতৰত এইবাৰ ভেৰগাঁৱৰ প্ৰাৰ্থীগৰাকী ৰেকৰ্ড সংখ্যক ভোটত জিকিব কাৰণ যোৱা সময়ছোৱাত আমি দেখিছোঁ যে বহুত আশাৰে মানুহে ট্ৰেক্টৰত ভোট দিছিলে ইয়াতে আজি ইয়াত দেখিছে ইমান উৎকট গৰমৰ মাজতো যোৱা বছৰ ট্ৰেক্টৰত ভোট দিয়া মানুহে ইয়াত বেছিকৈ আহিছে এইবাৰ পদুম ফুলত ভোট দিবৰ কাৰণে আহিছে এইকাৰণে আহিছে যে ডাউবৰিচা বড়ো ডাঙৰীয়া তেখেতক সন্মান সহকাৰে কওঁ যে তেখেত এগৰাকী জনপ্ৰতিনিধি হিচাপে যোৱা ৫টা বছৰত একো কৰিব নোৱাৰিলে তেখেতক লৈ বহুত আশা কৰিছিল মানুহে কিন্তু তেখেতে একো কৰিব নোৱাৰিলে তেখেতৰ নিজৰ অঞ্চলতে তেখেতে একো কৰিব নোৱাৰিলে যাৰ কাৰণে এইবাৰ তেখেতে সভা সমিতি কৰোঁতে বিভিন্ন প্ৰশ্নৰ মুখামুখি হৈছে ৰাইজে তেখেতক জবাবদিহি কৰিছে এই কথা এইটোৱে প্ৰমাণ কৰে যে আমাৰ জৰ্চাং বড়ো ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব মাত্ৰ আমি এটাই আশা কৰিছোঁ যাতে ৰেকৰ্ড কৰি আমি জিকিব পাৰোঁ